এতিয়া আমি পূজা মণ্ডপ পালোহি। এয়া হৈছে আমাৰ দহুতীয়াৰ পূজা মণ্ডপ। দুৰ্গা মা মাৰ্বল পাথৰে বনোৱা হয়, জানেনে বাৰু? এয়া মন্দিৰৰ কাষতে থকা শিৱ মন্দিৰ। আৰু এয়া হৈছে দহুতীয়া হায়াৰ ছেকেণ্ডাৰী স্কুল। আহকচোন অলপ ওচৰৰ পৰা চাওঁ। এইখিনিতে আছে দহুতীয়াৰ ডাকঘৰ। আন্ধাৰ হৈ থকাৰ বাবে ভালদৰে দেখুৱাব পৰা নাই। আহিলো যেতিয়া ঘৰলৈ ইয়াৰ পৰা কিবা এটা লৈয়ে যাওঁ আৰু। এয়া আমাৰ লোৱা হৈ গ'ল। চাওক দোকান সামৰিলে আৰু। Welcome. আমাৰ পশ্চিম যোৰহাট জাতীয় বিদ্যালয়। এয়া দোকানবিলাক বন্ধ কৰিলেই চাওক। এয়া ৰাতি ফুলা ফুল শেৱালি। কিমান যে ভাল লাগে নহয়নে বাৰু? হাই গাইজ, মই আহি পালো। আপোনালোকে বাৰু দেখিছেনে মোৰ সন্মুখত কি আছে? এয়া চাওমিন। দোকানবোৰতো বন্ধই হ'ল, সেইকাৰণে মই একো টয় কিনিব নোৱাৰিলো। এনেই বেলুন এটাকে কিনিলো। আৰু এয়া চাওমিন আপোনালোকে দেখিছেই। চাওমিন মানে এনেকুৱা ফাষ্ট ফুডৰ বস্তুবোৰ বেছিকে খাব নালাগে। মই চাওমিন বেছিকে নাখাওঁ, কিন্তু এদিন খাওঁ, মাজে মাজে খাওঁ। আহকচোন খোৱাৰ ষ্টাৰ্ট কৰোঁ দেই। বহুত মজা লাগে যায়। Very sweet. মোৰ ব্লগটো বেছি দীঘল নকৰোঁ আৰু মোৰ ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব
আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। বাই বাই।